মণ্ডোদৰীৰ বিলাপ। লংকা অধিকাৰী ৰাৱণৰ কুৰি চকুৰ পৰা পানী বব ধৰিলে। মণ্ডোদৰীয়ে ইন্দ্ৰজিতৰ মৃত্যুৰ বাতৰি পাই আচাৰ খাই পৰি গল। 10,000 সতিনীয়ে হুৰাও ৰাৱে কান্দিবলৈ ধৰিলে। মণ্ডোদৰী অচেতন হৈ মাটিত পৰি গল। চকুৰে চকু পানী ওলাইছে, ঘনে ঘনে শ্বাস লৈ আছে। চেতন লাভ কৰি সুধিছে, ইন্দ্ৰজিত ক'ত? মোক দেখা দি মাৰৰ প্ৰাণ ৰাখ। মই মহেশ্বৰক নানান উপহাৰে পুজি তোমাক পালো। কিছুদিন সুখত আছিলো, এতিয়া দুখ, কাৰণ সেই পুত্ৰৰ ৰণত মৃত্যু হল। হায় পুত্ৰ মেঘনাদ, এই প্ৰমাদ কেলৈ? আজি লংকাপুৰী সাগৰত তল গল। ইন্দ্ৰ আদি দেৱতাসকল সুখেৰে থাকক। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আদি সকলোৰে লংকাৰ দুৰ্গতি দেখি মহা আনন্দ। ইন্দ্ৰ আদি দেৱতাকো ৰণত জিনিছিল। তোমাৰ ভয়ত কোনো স্থিৰেৰে থাকিব পৰা নাছিল। বিভীষণৰ কথা কি কম, সি যজ্ঞস্থানলৈ শত্ৰুক আনিলে। সেইকাৰণে ৰঘুবীৰে তেওঁক মাৰিলে। নানা ৰূপে গুণে ধন্যা যক্ষ বিদ্যাধৰৰ কন্যা তোমালৈ বিবাহ কৰি আনিলো। সিহঁতে এতিয়া পতিৰ বিৰহত নানান কষ্ট ভুঞ্জিব। ৰামৰ ভাৰ্যা সীতা অজুনি সম্ভৱা, তেওঁক তোৰ বাপেৰে হৰণ কৰি আনিলে। পতিব্ৰতা নাৰীৰ বাণী কেতিয়াও ব্যৰ্থ নহয়। এই লংকা তাৰ পাপতেই ধ্বংস হল। তুমি যেতিয়া যজ্ঞ কৰা, দেৱতাসকলেও ভয়ত কঁপি থাকে। কোনো লোক তালৈ নাযায়। তেনে পুত্ৰ যাৰ মৰে, তাৰ সকলো অসাৰ হয়। হায় পুত্ৰ, মোৰ এয়াই জীৱন। হৰিয়ে শ্ৰীৰামৰ ৰূপ ধৰি সংসাৰলৈ আহি ৰাক্ষস কুল নাশ কৰিলে। ৰাৱণৰ সীতা বধিবলৈ সংকল্প ও মণ্ডোদৰীৰ দ্বাৰা সান্তনা। পুত্ৰশোকত মণ্ডোদৰী কান্দি আছে। মণ্ডোদৰীৰ কান্দোনত ৰাৱণৰ খং উঠিল। সীতাৰ কাৰণে সোণৰ লংকাপুৰী শেষ হল। আজি সীতাক বধ কৰি সকলো বৈৰিতা আঁতৰ কৰিম। পুত্ৰ ইন্দ্ৰজিতে মায়া সীতাক কাটিছিল। সাক্ষাৎ সীতাক কাটি ভয় আঁতৰাম। সেইবুলি ৰাৱণে হাতত এখন খৰ্গ তুলি ললে। কুৰি চকু যেন আকাশৰ তৰাহে হল। অংগ কিৰণ যেন 2 প্ৰহৰৰ সূৰ্যহে। কালান্তক যমৰ নিচিনাকৈ ৰাৱণে ক্ৰোধ কৰিলে। সীতাক বায়ু বেগেৰে কাটিবলৈ গল। ৰাৱণৰ পাত্ৰ মিত্ৰবিলাক পিছে পিছে যাব ধৰিলে। ৰজাই অশোক বনত প্ৰৱেশ কৰিলে। সীতাই ৰাৱণক দেখি কান্দিবলৈ ধৰিলে। মণ্ডোদৰীয়ে ভাবিব ধৰিলে, ৰজাই সীতাক বধ কৰি লংকা শেষ কৰিলে। কিন্তু আকৌ ভাবিছে, ৰাৱণে স্ত্ৰীবধ কেতিয়াও নকৰে। এই পাপ কৰিলে পৰকালত তাৰ ফল পাব। গতিকে ৰাৱণে সীতাক বধিব নোৱাৰে। সীতা ৰাণীয়ে ঊৰ্ধ্বমুখে পাগলীৰ নিচিনাকৈ দৌৰি গল। দশাননেও সেই সময়তে সীতাৰ সন্মুখত উপনীত হলগৈ। এনে ৰাক্ষস ৰাৱণ, তাতেই ক্ৰোধত কম প্ৰমাণ। কুৰি চকু ৰঙা কৰি ঘূৰিবলৈ ধৰিলে। সীতাই ৰাৱণক দেখি আতংকত অস্থিৰ হৈ মনতে ভাবিলে, আজি ৰাৱণে মোক কাটিব। ৰঘুনাথ, হে দেৱৰ লক্ষ্মণ, মোক এই সংকটত ৰক্ষা কৰা। এই অভাগীক অশোক বনত দেখা দিয়া। ৰাৱণে সীতাক কাটিবলৈ খৰ্গ হাতত তুলি ললে। কিন্তু পিছৰ পৰা মণ্ডোদৰীয়ে ৰাৱণক সাৱটি ধৰি কলে, হে মহাৰাজ, চি চি, কি কৰিব বিচাৰিছা? তুমি তিৰিবধ নকৰিবা। ৰজাই কলে, হে ৰাণী, মায়া সীতাক কটাৰ কাৰণে মোৰ পুত্ৰ ইন্দ্ৰজিতৰ মৃত্যু হল। সীতাক লংকালৈ আনি সৰ্বনাশ কৰিলো। গতিকে আজি সীতাক কাটি সকলো দুখ খন্দাম। ৰাৱণৰ কথা শুনি মণ্ডোদৰীয়ে হাতযোৰ কৰি কবলৈ ধৰিলে, হে ৰাক্ষসৰ নাথ, তুমি পৰম পণ্ডিত। তোমাৰ পিতৃ বিশ্বস্ৰৱা জগতত পূজিত হৈ আছে। তোমাৰ দ্বাৰা নাৰীবধ উচিত নহয়। চোৱাচোন,
এই সোণৰ লংকাপুৰী ধ্বংসৰ গৰাহত পৰিছে, সেইকাৰণে সীতাক বধ কৰি পাপত নমজিবা। সেইবুলি মণ্ডোদৰীয়ে সীতাক ৰাৱণৰ হাতৰ পৰা এৰুৱাই দিলে।